জেগা য'ত আমি বহুত মানুহ থাকো আমি এনেকৈ থাকো হাজাৰ ধুমুহা আহিলেও আমাক উৰুৱাই নিব নোৱাৰে আমাক পেলাই থৈ যাব নোৱাৰে এনেকুৱা এখন ঘৰত থাকো এনেকুৱা এটা ঘৰত থাকো আপোনাৰ মোৰ পৃথিৱীখনৰ পৰা ব্যতিক্ৰম এখন পৃথিৱী এজন ব্যক্তিৰ চেষ্টাত প্ৰাণ পাই উঠা এখন বিদ্যালয় অসমৰ শিক্ষাখণ্ডৰ নৱতম সংযোজন এই বিদ্যালয়খন নাম বিদ্যা দ্য লিভিং স্কুল প্ৰথম কি হয় যে আমি যেতিয়া বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ গোটেই কথাখিনি হ'ল যে ডক্টৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰৰ নেতৃত্বত আমি কি কৰিছিলোঁ এটা গ্ৰুপে যে প্ৰতিটো যেতিয়া ছামাৰ ব্ৰেক পাওঁ বা উইণ্টাৰ ব্ৰেক পাওঁ সেই ব্ৰেকবিলাকত বেলেগ বেলেগ ঠাইত গৈ আমি পজিটিভ চাইক'লজিৰ সম্পৰ্কে আমি কাম কৰি আহিছিলোঁ গতিকে তেতিয়াৰ পৰাই আমাৰ এই যাত্ৰাটো আৰম্ভ হৈছিল আৰু আজি যিটো আপোনালোকে বিদ্যা দ্য লিভিং স্কুল দেখিছে তাৰে পৰিণাম বুলি ক'ব লাগিব আচলতে নাম এটা কেতিয়াবা দিওঁ বুলিয়ে দিয়া হয় কিন্তু বিদ্যা দ্য লিভিং স্কুল নামটো দিয়াৰ অন্তৰালত মোৰ নিজৰে কিছুমান মানে ধাৰণা আছিলে তাৰ ভিতৰত এটা আছিলে যে মই বিদ্যা শব্দটো কেলৈ ক'লোঁ কাৰণ আমি অকল এই বিজ্ঞান গণিত শিকাব খোজা নাই মানে ইয়াত বেলেগ বেলেগ ধৰণৰ বিদ্যা যাতে আয়ত্ব কৰিব পাৰে তো সেই বিদ্যাৰ এটা স্থল আৰু সেই বিদ্যাটো তেওঁলোকে কেৱল মাষ্টৰৰ পৰা বা শিক্ষকৰ পৰা শিকিব বুলি নহয় তাৰমানে সেইটো বেলেগ মানুহৰ পৰা শিকিব পাৰে এক্সচেঞ্জ হ'ব পাৰে কোনোবা গাঁৱৰ মানুহে জানে তেওঁ শিকাব পাৰে বেলেগ কোনোবা আহি শিকাব পাৰে মুঠতে ইয়াত বিদ্যাৰ এক্সচেঞ্জ হ'ব লাগে কোনোবা আহি ইয়াত শিকি যাব পাৰে বেলেগ মানুহে শিকি যাব পাৰে চ' ইয়াতে বিদ্যাৰ স্থলী এখন এক্সচেঞ্জ মানে আদান প্ৰদানৰ এখন স্থলী সেইটো এটা বিদ্যা 44 45 46 47 48 ছেকেণ্ড কথাটো হ'ল লিভিং স্কুলৰ কথাটো হৈছে যে ইয়াত থাকিলে অন্ততঃ মানুহ জীয়াই থাকক মানে ইয়াত অন্ততঃ জীৱন এটা থাকক তেওঁলোকে সেই মৰি পৰি একদম অংকত লাগি থকাতকৈ বিজ্ঞানত লাগি থকাতকৈ সেইটোও কৰিব লাগে তাকো আমি কম্প্ৰমাইজ কৰা নাই কিন্তু এটলিষ্ট হেপী লাইফ এটা ভাল জিন্দগী এটা এইটো জীয়াই ৰাখি হেপিকৈ থাকি মানুহ সুখীকৈ থাকি জীৱনটো জীয়াই ৰাখি মানুহে শিক্ষা লওক মানে সেইকাৰণে ৰাখিলোঁ নামটো বিদ্যা দ্য লিভিং স্কুল প্ৰথমতে ক'লে আৰু স্কুলখন যেতিয়া হোৱা নাছিলে তেতিয়া কৈছে যে মই মানে মোৰ এটা সপোন আছে মই এখন স্কুল খুলিম তাত তহঁতি চবে সহায় কৰিব লাগিব চবে হেল্প কৰিব লাগিব বুলি ক'লে মই তেতিয়া ছাৰৰ লগত মানে কি প্ৰথম চিনাকি হৈছোঁ আৰু ছাৰৰ লগত এখন নাটক কৰিছিলোঁ সিদ্ধাৰ্থ বুলি নাটকখন কৰোঁতে ইমান ভাল লাগিলে মানে ছাৰৰ কথাবিলাক ভাল লাগে মোৰ ছাৰৰ যিবিলাক মানে কথা কৈ থাকে বা ছাৰে যিবিলাক সপোন দেখি থাকে ছাৰৰ নাটক কৰোৱা ষ্টাইলবিলাক ছাৰে পঢ়োৱা ষ্টাইলবিলাক শিকোৱা ষ্টাইলবিলাক মোৰ খুব ভাল লাগে তাৰমানে মোৰ এনেকুৱা লাগে মই ছাৰৰ লগত যদি কেনেবাকৈ ক্লাছ কৰিব পালোহেঁতেন স্কুলখন আচলতে খোলাৰ বহুত কিবাকিবি বেলেগ বেলেগ কাৰণ আছে এটা দুটা কাৰণ বুলি নহয় আৰু চ' প্ৰথম কথাটো আহিলে যে আমি গুণগত শিক্ষা এটা ইয়াত দিব লাগিব নহ'লে কি হয় ইয়াৰ পৰা ল'ৰা ছোৱালীবিলাক ওলাই গুচি যায়গৈ নগৰলৈ লৈ গুচি যায়গৈ মাক দেউতাকে ক'ৰবাৰ চহৰৰ স্কুলত দিয়ে সদায়তো এইটো ট্ৰেণ্ড চলি থাকিলে নহ'ব এইটো ধাৰাত নহ'ব সেইকাৰণে এখন স্কুল হ'ব লাগে য'ত এই ওচৰৰ জনজাতীয় ল'ৰা ছোৱালীখিনি এইফালে মাৰ্জিনেলাইজ প্ৰান্তীয় ল'ৰা ছোৱালীখিনি পাহাৰ কাষত অকলে থকা ল'ৰা ছোৱালীখিনি হাবিৰ মাজত সোমাই থকা ল'ৰা ছোৱালীখিনি সেই ল'ৰা ছোৱালীখিনিয়ে গুণগত শিক্ষা এটা পাব লাগে আৰু সেই শিক্ষাটো সকলো ধৰণৰ যদি তেওঁলোকে খেলত ভাল খেলত পাব লাগে গানত ভাল গানত পাব লাগে গণিতত ভাল গণিতত পাব লাগে বিজ্ঞানত ভাল বিজ্ঞানত পাব লাগে এনেকুৱা ধৰণৰ গুণগত শিক্ষা এটা প্ৰথম কথা আছিলে দ্বিতীয় কথাটো হ'ল যে মোৰ সামগ্ৰিকভাৱেই যে যিটো শিক্ষা চলি আছে সেইটোক লৈ কিছুমান সাংঘাতিক অসন্তুষ্টি আছে সেই অসন্তুষ্টিবিলাক এনেকুৱা যে আমাৰ শিক্ষাটোৱে ঠিকে আছে আমি গণিত শিকাইছোঁ বিজ্ঞান শিকাইছোঁ কিন্তু আচলতে জীৱন এটা জীয়াই থাকিবৰ কাৰণে যিখিনি কৌশল লাগে জীৱন এটা ভাল জীৱন এটাৰ কাৰণে সুখী জীৱন এটাৰ কাৰণে যিখিনি কৌশল লাগে সেই কৌশলখিনি বিদ্যালয়বিলাকে শিকাবলৈ বাদ দিলে মানে শিকোৱা নাই বিদ্যালয়ৰ পৰিসৰৰ ভিতৰত এইখিনি সামৰি লোৱা নাই তো আমি ভাবিছোঁ যে যদি আমি জীৱনটোক
সঁচাকৈ ভালকৈ জীয়াই থাকিবলৈ আৰু শিক্ষাৰ কথাটোৱে কয়েই যে শিক্ষাই আমাৰ জীৱন এটাৰ কাৰণে প্ৰস্তুত কৰিবলৈ গৈছোঁ যদি জীৱন এটাৰ কাৰণে প্ৰস্তুত কৰিবলৈ গৈছোঁ তেতিয়াহ'লে কেৱল ইংৰাজীটো বা কেৱল বিজ্ঞানটোৱে কেৱল গণিতটোৱে আচলতে ভাল জীৱন এটাৰ কাৰণে প্ৰস্তুত কৰিব নোৱাৰে গতিকে ভাল জিন্দগী এটাৰ কাৰণে প্ৰস্তুত কৰিবলৈ যাওঁতে যিখিনি কৌশল লাগিব সেই কৌশলখিনি শিকাবৰ কাৰণে এটা বিকল্প ধৰণৰ এটা বেলেগ ধৰণৰ এটা শিক্ষা অনুষ্ঠান বা এখন স্কুলৰ দৰকাৰ আছে তো সেই স্কুলখন আমি পাতি দেখুৱাব খুজিছোঁ য'ত আমি পৰম্পৰাগত যিখিনি সেইখিনি গুণগতভাৱে শিকোৱাৰ লগতে ভাল জীৱনৰ কৌশলখিনি বা সুখী জীৱনৰ কৌশলখিনি আমি শিকাবৰ কাৰণে চেষ্টা কৰিম চবৰে হাতত এটা কলম আছে আৰু চবৰে সন্মুখত এখিলা এখিলা কাগজ আছে আৰু কাগজখিলাত এটা শব্দ আছে সেই শব্দটো সজাব লাগে কাকো আমনি নকৰাকৈ কাকো প্ৰস্তাৱ নিদিয়াকৈ যেনেকৈ মন যায় তেনেকৈ সজাব লাগে হাত দুটা ৰাপ কৰা চকু দিয়া যাৰ হৈ যায় সজাই নিজৰ আগত থৈ ধুনীয়াকৈ বহি থাকিলে হৈ গ'ল শুনা শুনা এটা কাম কৰা ভাল লগা কিছুমান ৱৰ্ড যেনেকৈ শিক্ষকটো আছিলে ন তাত পিয়াক্সি ভাল লগা যিকেইটা গোটেইখিনি ৱৰ্ডৰ ভিতৰত ভাল লগা দুটা ৱৰ্ড ক'ব লাগে হ'ব মানুহে কাম কৰি সুখী হ'ব লাগে বা কামৰ পৰা মানুহে অৰ্জন কৰিব পাৰিব লাগে বা মানুহে কাম কৰিব জানিব লাগে এই কামৰ লগত যিটো জড়িত কথা লাইভলিহুড এই কথাটো শিক্ষাৰ পৰা পূৰাপূৰিভাৱে বাদ দিয়া হ'ল যদিও কিছুমান ভকেশ্যনেল এডুকেশ্যন টাইপ বা এনেকুৱা ধৰণৰ কিছুমান কথা কোৱা হৈছে যদিও তাক সামগ্ৰিকভাৱে কামটোৰ লগত অৰ্থনীতিৰ লগত তেওঁলোকৰ সমাজনীতি গোটেইখিনি জড়িত কৰি যিটো কথা থাকে কামৰ সেই যিটোক আমি লাইভলিহুড এডুকেশ্যন বুলি ইয়াত নাম দি লৈছোঁ তো সেই কথাটো সাংঘাতিকভাৱে শিক্ষা ব্যৱস্থাত নাই সেই ৩ নম্বৰ কথাটো এই গোটেই 3টা কথা লগাই আমাক এটা শিক্ষানুষ্ঠানৰ দৰকাৰ আছিলে আৰু সেইটোকে আমি মডেল হিচাপে ছেট কৰিবৰ কাৰণে আমি দেখুৱাবৰ কাৰণে এখন শিক্ষানুষ্ঠান পাতিছোঁ আৰু যিখন পাতিবৰ কাৰণে এনেকুৱা এটা পৰিৱেশৰ দৰকাৰ হৈছিলে স্কুলখন খোলাৰ সময়ত মই কিবা এটা কামত বিজি আছিলোঁ মই তেতিয়া আহিব পৰা নাছিলোঁ তাৰপিছত লকডাউনৰ সময়খিনিত মই ইয়াত আছিলোঁহি তেতিয়া ল'ৰা ছোৱালী নাছিলে আমাৰ ইয়াতে লকডাউনৰ সময়খিনিত থাকি মোক খুব ভাল লাগিলে ইয়াৰ পৰিৱেশটো ভাল লাগে ইয়ালৈ মানুহবিলাক আহি থাকে যে মানুহবিলাকৰ কথাবিলাক ভাল লাগে মানুহবিলাকে যে ইমান ধুনীয়াকৈ যে লয় আমাৰ স্কুলখনৰ বিষয়ে ইমান ধুনীয়াকৈ যে ইমান ইচ্ছা প্ৰকাশ কৰে আমাৰ আগত মই আগতে ভবা নাছিলোঁ কেতিয়াও মানে এই সৰু ল'ৰা ছোৱালীবিলাকৰ লগত মই থাকিম কাম কৰিম মোৰ মানে নিমিলেগে মানে সৰু ল'ৰা ছোৱালীৰ লগত মই কেনেকৈ থাকিম মোক ভাব হয় মানে মাজতে মই কেনেকৈ থাকিম ইহঁতে কু কি কিবা কিবি কৰিব মই মানে কি কৰিম মানে সেইখিনি সময় যদি কান্দে মই কেনেকৈ ফুচুলাম মইতো নাজানো ফুচুলাবলৈ তেনেকৈ মই আগতে সৰু ল'ৰা ছোৱালীৰ লগত ইমান কাম কৰা হেৰিও নাই তাৰপিছত লকডাউনৰ সময়খিনিত ল'ৰা ছোৱালীবোৰ নাছিলে তেতিয়া মই ইহঁতৰ টিচাৰবিলাক আছিলে আমি একেলগতে আছিলোঁ কাম কৰিছিলোঁ কিবা কিবি আমি দুজনীয়ে নাটকো কৰিছিলোঁ চয়নিকা আৰু মই তেনেকৈ নাটক চাটক কৰি মেলি থাকিলোঁ তাৰপিছত মই ঘৰলৈ গুচি গ'লোঁগৈ মোৰ কাম এটা অহাৰ কাৰণে গুচি গ'লোঁগৈ তাৰপিছত আকৌ আহিলোঁ স্কুললৈ যেতিয়া স্কুল ষ্টাৰ্ট হ'ল মোৰ মানে ভগৱানতে ভাবি আহিছোঁ মই কেইদিনমান থাকিম আৰু মই গুচি আহিম মানে মই নাথাকোঁ তাত দীঘলীয়াকৈ মানে তাৰপিছত যেতিয়া আহি সিহঁতৰ লগত যেতিয়া ক্লাছ কৰিলোঁ তাৰপিছত সিহঁতৰ লগত যেতিয়া কথা পাতিলোঁ মোৰ ইমান ভাল লাগে মানে নিজৰ কিবা সন্তানৰ নিচিনা লাগে তাৰমানে এতিয়া যদি কোনোবাই যদি বিয়া কথাও কয় মোক খং উঠে মানে কেলৈ কয় মানে এইখিনিয়েতো আমাৰ ল'ৰা ছোৱালী ন এইখিনিৰ লগতে থাকিম তাৰমানে আৰু ইয়াৰ পৰা এৰি কিবা এটা যে কৰিম সেইটো নাই তাৰমানে ইহঁতৰ লগতে থাকিম ইহঁতকে মানে আঁকোৱালি লৈ ইহঁতকে নিজৰ ল'ৰা ছোৱালী হিচাপে লৈ মানে কামবিলাক কৰি যাম আৰু ক'বলৈ গ'লে আমি এখন স্কুল নহয় মানে এটা ঘৰ ফেমিলি যেনেকৈ থাকোঁ তেনেকৈ তাহাঁতৰ লগত থাকোঁ প্ৰত্যেকটো ইটো সিটো সহযোগ ইটো সিটো মৰম আৰু কোনো ক'ব নোৱাৰে যে শিক্ষক আৰু ষ্টুডেণ্ট মানে আমি এনেকৈ থাকোঁ যে ঘৰ এখনত যেনেকৈ থাকে মানে মাক দেউতাক বা ককায়েক ভনীয়েক সিহঁতি কেতিয়াবা মা বুলিও মাতে বা দেউতা বুলিও মাতে বা দাদা বুলিও ভাবে বা বুলিও ভাবে লগৰ বুলিও ভাবে লগৰ বুলি ভাবিও কিছুমান কথা কয় তো এটা ফেমিলি নিচিনাকৈ আৰু ঘৰলৈ মনতো নপৰে স্কুলখনৰ এটা কোঠালিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে তৈয়াৰ কৰা হৈছে সৰুকৈ এটি পুথিভঁৰালো
এই পুথিভঁৰালতেই সিহঁতে চৰ্চা কৰে জ্ঞান বিজ্ঞান তথা সাহিত্যৰ জগতৰ কথা। কিন্তু আমাৰ বেলেগ বেলেগ ধৰণৰ ছেশ্যন থাকে, যেনেকৈ এনেকুৱা থাকে যে তেওঁলোকে যিবিলাক ছিনিয়ৰ ল'ৰা ছোৱালী ক্লাছ 9ৰ ল'ৰা ছোৱালীখিনি কি কৰিব লাগে, ক্লাছ 6ত বা 6-7ৰ ল'ৰা ছোৱালীখিনি ক্লাছ 1-2ত তেওঁলোকক পঢ়াবৰ কাৰণে এটা দুটা ছেশ্যন লয়। সৰু সৰু গ্ৰুপত ভাগ কৰি তেওঁলোকে ইনভলভ হয়। সেই ইনভলভ হোৱাটো বেলেগ বেলেগ পাৰ্পাজত আমি হওঁ। ধৰা হওক আমি ৱেলবিং স্কিল শিকাবলৈ হৈছে। ৱেলবিং স্কিল শিকাবলৈ হওঁতে এনেকুৱা হয় যে যেতিয়া আমি ক্লাছ 7ৰ ল'ৰা এটাক ক্লাছ 1 বা 2ত পঢ়াবলৈ দিওঁতে তাক আমি কওঁ যে বেটা এইটো তোমাৰ কাৰণে এটা সুযোগ, মানে তুমি কিবা এটা জানা, কোনোবা নজনা এজনক তুমি যাৰ এইখিনি প্ৰয়োজন আছে তাক তুমি শিকাবলৈ এটা সুযোগ পাইছা, চ' এইটো তোমাৰ কাৰণে এটা কাইণ্ডনেছ এক্টিভিটি হয়। তুমি ইমান ভাল, তুমি ইমান দয়ালু, তুমি ইমান কাইণ্ড যে তুমি সেইখিনি অফাৰ কৰিছা কাৰোবাক। লগতে সৰু ল'ৰা ছোৱালীখিনি আমি শিকাওঁ যে তেওঁলোকে নিজৰ ক্লাছৰ পৰা সময় উলিয়াই, তেওঁলোকে নিজৰ পঢ়াৰ পৰা সময় উলিয়াই তোমাৰ কাৰণে কৰিছে, চ' তুমি এটা থেংক ইউ দিয়া, কৃতজ্ঞতাটো প্ৰকাশ কৰা। তাত আমি দুটা প্ৰেক্টিছো কৰিছোঁ, এটা হৈছে কাইণ্ডনেছ প্ৰেক্টিছ, এটা হৈছে গ্ৰেটিটিউড প্ৰেক্টিছ, প্লাছ এটা সেই ছিনিয়ৰ ল'ৰা ছোৱালীখিনি যেতিয়া সৰুখিনিক নিয়ন্ত্ৰণ কৰিব লগা হৈছে, তেওঁলোকে লিডাৰশ্বিপ কোৱালিটি, তেওঁলোক কণ্ট্ৰল কেপাচিটি, ছেল্ফ ৰেগুলেশ্যন এটা, এই গোটেইবিলাক শিকিব লগা হৈছে। স্কুলখনৰ সন্মুখ ভাগত থকা বৃহৎ চোতালখনতে সিহঁতে খেলি যায় নানান খেল, কি বেডমিণ্টন, কি ফুটবল, সকলো। উদ্ভিদে পানী, পত্ৰহৰিত সূৰ্য পোহৰ আদিৰ পৰা নিজৰ আহাৰ প্ৰস্তুত কৰে, আৰু সেই আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো হালুৰ বিশ্লেষণ বোলে। আমি এটা ষ্টুডেণ্ট, আমি কোৱা নাই যে এজন ষ্টুডেণ্টৰ ক্ষেত্ৰত মাৰ্কছৰ প্ৰয়োজনীয়তা নাই বুলি আমি ক'ব বিচৰা নাই। আমি ক'ব বিচৰা নাই যে ষ্টুডেণ্টৰ জীৱনত প্ৰতিযোগিতা নালাগে, কিন্তু আমি ক'ব বিচাৰিছোঁ যে এইখিনি লাগে, কিন্তু এইখিনিৰ লগে লগে এইখিনিও আমাৰ জীৱনত আটাইতকৈ বেছি প্ৰয়োজন। ফিউচাৰ গ'লৰ কথা কওঁ, তো শিক্ষানুষ্ঠান এটা স্থাপন কৰাটো নিজেই এটা বৰ ডাঙৰ গ'ল মানে। তো ইয়াৰ লগত আমি ল'ৰা ছোৱালীখিনিক কেনেকৈ গঢ় দি উলিয়াম, সেইটো এটা গ'ল আছে। বেচিকেলি সিহঁতৰ লগতে আমাৰ গ'লখিনি আছে। তো ইয়াত বহুত ল'ৰা ছোৱালী, এনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাক ল'ৰা ছোৱালী একেবাৰে মাৰ্জিনেলাইজড, প্ৰান্তীয় ঘৰৰ পৰা আহিছে, প্ৰান্তীয় পৰিয়ালৰ পৰা, একেবাৰে পাহাৰৰ কাষৰ, এই হাবিৰ মাজে মাজে একেবাৰে ৰাস্তা ঘাটৰ ব্যৱস্থা নাই, বা এনেকুৱা ল'ৰা ছোৱালীও আছে, এতিয়া আমাৰ 25-30টা তেনেকুৱা ল'ৰা ছোৱালী আছে যিবিলাকৰ ফেমিলি নাই, বা ফেমিলি এটা সুস্থ ফেমিলি এটা নাই। তো সেই ল'ৰা ছোৱালীখিনিক অকণমান ইম'চনেল ছিকিউৰিটি দিব লাগে, আৱেগিক নিৰাপত্তা দিব লাগে। তেওঁলোকক জীৱনত জীয়াই থাকিবৰ কাৰণে পৃথিৱীখন যে ভাল, মানুহ যে ভাল, তাৰ এটা সকাহ দিব লাগে তেওঁলোকক। লগতে তেওঁলোকক ভৱিষ্যত এটা দায়িত্ব লৈ তেওঁলোকে কিবা এটা কৰি খাব পৰাকৈ, তেওঁলোকে জীয়াই ৰাখিব পৰাকৈ তেওঁলোকক কিবা এটা প্ৰতিষ্ঠা কৰিব লাগে। এই কথাখিনি মানে ভাল ল'ৰা ছোৱালী যাৰ ফেমিলি ভাল, তেওঁলোকতো চবেই দায়িত্ব লৈয়ে আছে, চবেই কৰিয়ে আছে। চ' তেনেকুৱা ল'ৰা ছোৱালীখিনি, যিখিনি ল'ৰা ছোৱালী সুযোগ পোৱা নাই তেওঁলোকক সুযোগ দিয়াটো, যিখিনি ল'ৰা ছোৱালী সদায় বঞ্চিত হৈ আছে তেওঁলোকক সেই তাৰ পৰা উলিয়াই আনি ভালকৈ প্ৰতিষ্ঠা লাভ কৰাটো, এই যে সুবিধাটো দিব খুজিছোঁ। আৰু সেই সুবিধাটোৰ লগত আটাইতকৈ ডাঙৰ কথা হৈছে কেৱল গুণগত শিক্ষা বুলিয়ে নহয়, তেওঁলোকক ভাল জিন্দগী এটাৰ বাবে জীৱন এটা কেনেকৈ সুখীকৈ জীয়াই থাকিব লাগে, কেনেকৈ এখন অনুষ্ঠান পাতিব পাৰি যিটো এটা পজিটিভ ইনষ্টিটিউট হয়, ইতিবাচক অনুষ্ঠান হয়, তাত কেনেকৈ ভালপোৱা থাকিব পাৰে, তাত কেনেকৈ মানুহৰ কাৰণে মৰম থাকিব পাৰে, দায়বদ্ধতা থাকিব পাৰে, পৃথিৱীখনৰ লগত নিজক জড়িত কৰাৰ, সংযোগ কৰাৰ সপোন থাকিব পাৰে, এই কথাখিনি আমি বেলেগ স্কুলৰ কাৰণে, বেলেগ দেশৰ কাৰণেও মডেল হিচাপে ছেট কৰিব খুজিছোঁ। গতিকে সেই গোটেইখিনি কথা লৈ আমি স্কুলখন পাতিছোঁ, আৰু ভৱিষ্যতটো এই গোটেইখিনি আমি ভৱিষ্যতটো দেখিছোঁ। তাৰ লগত আমাৰ কমিউনিটিৰ কথা ভাবিছোঁ, আমি তাৰ লগত ইহঁতৰ জীৱনৰ কথা ভাবিছোঁ, আৰু ডেফিনেটলি স্কুলখন এনেকুৱা এটা অৱস্থা পোৱাটো আমি বিচাৰিছোঁ যিটো অৱস্থাত সকলো বেলেগ স্কুলৰ কাৰণেও এটা মডেল হওক, বেলেগ স্কুলেও ইয়াৰ পৰা শিকক, আমি তেনেকুৱা টাৰ্গেটো লৈছোঁ।